পালে পাই নহ'লে মই নাজান কথাটি আধা হৈয়ে ৰ'ব। অকলে অকলে খেলি বৰ হৈ গৈছিলে। জুৰিক যে খেলিবলৈ কেতিয়াবাতে মাতিলোঁ, এতিয়ালৈকে মানুহজনী নাই। ঘৰনো কি কৰি থাকে জানো। অকলে অকলে খেলি ভাল নলগা হৈছে। লগ এটাহে গোটাব লাগিব আৰু মাহঁতক ভাইটি এটা আনিবলৈকে ক'ব লাগিব। লগৰবোৰৰ লগত যে খেলি ভালেই নালাগে। মাহঁতে ভাইটি এটা আনিলে কিমান যে ভাল লাগিব। পিংকি, অকলে অকলেনো কাৰ লগত কথা পাতি আছ? কলিমণি, কাৰ লগত কথা পাতিবিনো? নিজৰ লগতে কথা পাতি আছোঁ আৰু। তই বৰ আচৰিত দেই, নিজৰ লগত বাৰু মানুহে কথা পাতেনে? মই তেনেকুৱাই। পিছে সেইবোৰ বাদ দে, বল খেলিবলৈকে যাওঁ। বল বল, বৰগছজোপা তলতে খেলোঁগে। ঘৰ অথনিৰ পৰা তই মই খেলি আছোঁ, কোনো লগ এটা অহা নাই খেলিবলৈ। আমনি লাগি গৈছে পাই। তাকেহে কলিমণিহঁতলৈকে ফোন এটা কৰোঁ, সিহঁতকো খেলিবলৈ মাৰি দিওঁ, তেতিয়াহে ভাল লাগিব। কলিমণি, সেই বৰগছৰ তললৈকে খেলিবলৈ আহ আকৌ। আমি খেলা নাই নহয়, তহঁতি অহালহে বাট চাই আছোঁ। হেল্ল', সেই আমি বৰগছৰ তললৈকে গৈ আছোঁ, তালৈকে আৰু। আহ তেতিয়া। পিটুকত সেই কলিমণিহঁত আহিছে বোলে, পালেহি। কলিমণি, তই আজিকালি ছোৱালীৰ লগতহে খেল নি? খেলিবলৈ লগত ছোৱালী লৈ আহিছ যে? এই নহয়, তাইও আহোঁ বুলি ক'লে সেইকাৰণে লৈ আহিলোঁ আকৌ। ইছ, মই কি ছোৱালী হ'লো বুলি তোমালোকৰ লগত খেলিব নোৱাৰোঁ নেকি? ময়ো খেলিব পাৰোঁ। এই ধেমালিহে কৰিছোঁ, পাৰ। পিটুকত, সৈকণত কিবা এটা খৰ আছে, শুনা পাইছনে বাৰু? ময়ো শুনা পাইছোঁ পাই। বলচোন চাওঁগে, কিবা আছে হ'বলা তাত। এইটো হাতী পোৱালিচোন। এইটো হাতী পোৱালি দেখোন। বৰ ভাল হ'ব দেই, এইটোক আমি ঘৰলৈ লৈ যাব পাৰিম দেখোন। ঠিক জংঘলী বস্তু ঘৰলৈ নিয়ে নেকি কিবা? আমি যদি হাতী পোৱালিটো ঘৰলৈ লৈ যাওঁ, তাৰ মাকে কান্দি থাকিব নহয়। ইয়াৰ মাক হেৰালে নেকি বাৰু? ই কান্দি থকা যেন লাগিছেচোন। ইয়াৰ মাকজনী হেৰালে হ'বলা। যি হয় হ'ব, ইয়াক ঘৰলৈকে লৈ যাওঁ বল। বল লৈ যাওঁ, পাছত যি হয় হ'ব। কলিমণি দা, ই আমাক বন্ধু বুলি ভাবিছে হ'বলা। ইমান ধুনীয়াকৈ আমাৰ লগত আছে। তাকে বেচাটো মাকজনী কি হ'ল বা? সেইবোৰ বাদ দেচোন। আগতে আমি হাতীটো অনাৰ কথা মাহঁতৰ আগত কৈ লওঁ, নহ'লে মাহঁতে হাতীটোক খেদাখেদি কৰিব। তই ঠিকে কৈছ, আমাৰ মাকে চিঞৰ। মা, সোনকালে আহাচোন। মা, ইমান মৰকেটো ফালি কোনেনো চিঞৰি আছেহি? এইটো মা পুত্ৰ কলিমণি, ওলাই আহাচোন। বাপেৰলৈ ভাতকেইটা বনাই আছিলোঁ, মই দেউতাটোনো কেলে ফালি আছিলি? এইটো ঘৰচীয়াও নহয়, ইফালে বনৰীয়া হ'বলা। সেই এইটো আমি জংঘলৰ পৰা আনিছোঁ, এইটো ঘৰচীয়া হাতী হ'বলা। জহনী জাতি, এইটো ঘৰচীয়া নহয়, বনৰীয়া। নহয় মা, বনৰীয়া হাতী নহয়, ঘৰচীয়া হাতী। এইটো বুজনিকেইটা শুন কেনেকুৱা ছোৱালী মানুহৰ আগতে। তহঁতি বাৰু এইটো ক'ৰ পৰা উঠাই নিলি বস্তু? জহনী মৰা হ'ল, জহনী জাতি, তহঁতক সেইবোৰে কাম, পঢ়া শুনা নাই। তহঁতক একো নকৰা দেখি তহঁতি চল পাই গৈছ। তহঁতি একদম হাতী জপা আনিছ তাত থৈগে। এই ভগৱান, আমি হাতীটো এতিয়া ক'ত থ'মগে? সেই ছোৱালী মানুহজনী হয়, ইহঁতৰ লগত হাবিলৈ যাব লাগে নে বাৰু? হাতীটো তহঁতি আনিছ বুলি গম পালে বাপে এবাৰ মোক কি অৱস্থা কৰিব? হাতীটো অনাৰ আগত তহঁতি এবাৰ মোক সুধিবহি নোৱাৰিলি? মা, এতিয়া গালি চালি নাপাই তাও। হাতীটো আমি জংঘলতে থৈ আহিমগে। আমি হাতীটো জংঘলত থৈ আহিমগে, যাওঁৱেই। আপুনি ইমান সোনকালে আহিলে যে? আপুনি দেৰিকৈ অহাৰ কথাহে আছিলে। মই সোনকালে অহা নহাটো বাদ দে, হাতীটো ইয়ালৈ ক'ৰ পৰা আহিলে? তোৰ দেখোন বলিয়া হাতী কতে লাগিছে। এইটোৱে যদি মানুহ জানো খেদে কি হ'ব? হাতীটো আমি আনিছিলোঁ, আৰু এতিয়া মানুহ নেখেদে নহয়, এইটো বৰ ভাল হাতী। হাতীয়ে মানুহ নেখেদে, যেতিয়া গচকি বুৰি পোৱাবগে গম পাবি তেতিয়া। তহঁতি এইটো ক'ৰ পৰা আনিলি? এইটো আমি জংঘলৰ পৰা আনিছিলোঁ আকৌ, থৈ আহিমগে। তৎক্ষণাত হাতী থৈ আগে য'ৰ পৰা আনিছিলি, নহ'লে তহঁতৰ মাৰ পিতেৰ মই পিঠি বহল কৰিম। সেই কাষত থকা ৰঙা ছাবস্ক্ৰাইবটো টিপি দিব, তেতিয়াহে ভিডিঅ' দিবলৈ মন যায়। আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ থৈ যায়।